দিয়ক চাওদাং গাঁৱৰ বাৰ্ষিক ভাওনা সবাহৰ কেইটিমান দৃশ্য আপোনালোকলৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভাওনাত থকা প্ৰতিজন ব্যক্তিৰ কাৰণে এটাকে লাইক কৰি দিবচোন। আমি সচেতন হবৰ সময় হ'ল, আমি খবৰ হবৰ সময় হ'ল। তাৰ জৰিয়তে এই গুৰুজনাৰ অনবদ্য সৃষ্টিৰ জৰিয়তে মই পিতৃতুল্য বয়োজ্যেষ্ঠসকলক বা মাতৃতুল্য আইসকলক মই এই কথা ক'ব বিচাৰোঁ। মই বিচাৰিছোঁ যাৰ জৰিয়তে আমাৰ প্ৰচলিত এভাগী বাৰ্ষিক ভাওনা সভা আজি চাওদাংৰ বৰনামঘৰ হওক, বৰনামঘৰ হওক, ঢেকীয়াখোৱা বৰনামঘৰ হওক, মইনাপুৰীয়া বৰনামঘৰ হওক, ভাওনা সবাহৰ সাংঘাতিক এটা মূল্যবোধ আছে। জৰিয়তে সেই পুলিটোৰ পোষা মেলি 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 আজি ভাওনাৰ অৱস্থান আপোনাসৱৰ সন্মুখত নিশ্চয় জিলিকি উঠিছে। অধিক বয়োজ্যেষ্ঠ পৰিচয় জনাইছোঁ, মই প্ৰণাম জনাইছোঁ বন্ধুৱে। আজি এই বাৰ্ষিক ভাওনা সভা ভাগি এইদৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে প্ৰজন্মক। এইসকল উঠি অহা প্ৰজন্মক আপোনালোকে পৰামৰ্শ দিয়ক। যদি আপোনালোকৰ আমাৰ মোৰ নিজৰ ককাই ভাই ইষ্ট বন্ধু পিতৃ মাতৃ, গতিকে সাংঘাতিক এটা বক্তব্য যে আমি অনুষ্ঠান যদি জীয়াই ৰাখিব খোজো, এই মুঠিটো এনেকে ৰাখিম নে সামৰণি মাৰিছোঁ। শ্ৰীমন্ত
Hey,